शिला प्रभुपाद जी, उन्होंने 70 हरे कृष्ण गाइस। हरे कृष्ण। আজি গাইস আমি ভিডিওটো আৰম্ভ কৰাৰ আগতে আমি হৰে কৃষ্ণ এই কাৰণে ক'লো যে আমি আজি এটা মানে নতুন এটা মন্দিৰ যে ভিজিট কৰিব গৈ আছো, মানে যাই আছো আৰু মন্দিৰটোৰ নাম হ'ল হৰে কৃষ্ণ মন্দিৰ। তো আমি আজি তাত যাম আৰু মন্দিৰটো খুলিব বেছি দিন হোৱা নাই, মোটামুটি 2020 চনত মানে আৰম্ভ হৈছিল আৰু মানে মন্দিৰটো বনোৱা। তো এতিয়া নতুনকৈ 2021 চন মোটামুটি জুন মানত আৰু মোটামুটি বেছি দিন হোৱা নাই আৰু 6 মাহমান হৈছে জাষ্ট খুলিব। তো আজি আমি বহুত দিনৰ মূৰত টাইম পাইছোঁ, তো আমি আজি মন্দিৰলৈ যাম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তলত ডেছক্ৰিপশ্যনত দি দিম লোকেশ্যনটো দি দিম আৰু আপোনালোকে আহক, মন্দিৰটো গৈ বোলে খুবেই ভাল লাগে। তো আজি আমিও যাব ওলাইছোঁ, তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Show me loving. I need your loving. 'Cause I'm drowning in something and I can't come out. Just show me loving. I need loving. Me, myself, and enough. It's like being a dog to a crushing heart. এইটো হ'ল ফ্ৰণ্টত আছে আমাৰ IIT কলেজ। ইয়াৰে লেফ্ট চাইডে অকণমান সোমাই গ'লে আমি হৰে কৃষ্ণ মন্দিৰ পাই যাম। আৰু এই পালোঁ আমি হৰে কৃষ্ণ মন্দিৰ। তো বলক এতিয়া আমি ভিতৰলৈ সোমাওঁ। আৰু আমি গাড়ীবোৰ ইয়াতে পাৰ্কিং কৰিলোঁ আৰু এই জোতা থোৱা বিল্ডিং আৰু মোৰ জোতাযোৰ খুলি একদম বিল্ডিঙৰ টপ ফ্ল'ৰত থলোঁ আৰু এতিয়া আমি মন্দিৰত সোমাওঁ। তো বলক এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাওঁ। গাইজ ফাইনেলি আমি আহি পালোঁ হৰে কৃষ্ণ মন্দিৰ আৰু ইয়াতে লিখা আছে ৱে টু টেম্পল, মন্দিৰলৈ। এতিয়া আমি মন্দিৰত সোমাওঁ আৰু এতিয়া ওপৰত আৰু সেই হৰে কৃষ্ণৰ গান বাজনা বাজি আছে। গাইজ ফাইনেলি আমি এতিয়া সোমাম এতিয়া মন্দিৰত। এই আমি মন্দিৰৰ চৌহদত প্ৰৱেশ কৰিলোঁ। মন্দিৰটো কিন্তু বেলেগ বনাইছে, একদম মজা। আৰু মন্দিৰৰ বাহিৰত মানে ফ্ৰণ্টত আপোনালোকে দেখিব এইবিলাক থোৱা আছে মিঠাই, গল্লা, বৰফি, পিজ্জা, বাৰ্গাৰ, পূৰা ফ্ৰেছ। এইবোৰ সকলোবোৰ ইয়াতে বনোৱা হয়। এইবোৰো একেলগে ক'বলৈ গ'লে ভগৱানৰ প্ৰসাদ, আপোনালোকে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰে। তো ৰ'ব আৰু সেইফালে আছে ফ্ৰী প্ৰসাদ, আমি আহি খাম বাৰু। এতিয়া বলক আমি মন্দিৰলৈ এবাৰ সোমাওঁ। তো মন্দিৰত কি আছে আমি এতিয়া মন্দিৰৰ ভিতৰলৈ যাম আৰু চাম। আৰু মন্দিৰত সোমোৱাৰ লগে লগে এই ফটা দিব। এই ফটাটো হ'ল মোৰ লাইফত লোৱা সকলোতকৈ দীঘল ফটা আৰু এনেকৈ সকলোকে ফটা দিব ইয়াতে। এই মোক ফটা দি আছে, এই মোৰ পিছত দিব আমাৰ প্ৰৱেশ দাক। তো লাইনত ৰখি আছে আৰু আপোনালোকে যদি আহে আপোনালোককো এইদৰে ফটা দিয়া হ'ব।
हरे हरे। पीछे वाले जो लोग खड़े हैं उन्होंने क्या उपवास रखा हुआ है क्या थोड़ा बोलने के लिए? सब लोग बैठ जाइए नीचे में और जोर से बोलिए इस बार पीछे में। हरे कृष्णा 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 हरे 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 रामा हरे रामा 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 हरे 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 कृष्णा 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 हरे 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 रामा राम राम हरे हरे। जगत गुरु शिला प्रभुपाद की कितने लोग आज पहली बार हरे कृष्णा मंदिर के अंदर में आए हैं? पहली बार, जिन्होंने अभी तक पहले कभी देखा नहीं, पहली बार आए हैं। कितने लोग कल में आए थे? जो लोग कल भी आए थे। हर सैटरडे संडे में यहाँ पर भगवत गीता भागवतम का स्पेशल प्रवचन रहता है शाम के समय में। और এটা কথা কৈছোঁ, এটা সেইফালে ইমানে ভাল লাগিছে। আপোনালোকে যাতে ইয়াতে আহে মানে কিবা বেলেগে এটা ফিলিং হৈছে ন, একদম মানে ভক্তিভাৱ, কৃষ্ণ গীত, মজা আৰু একদম। আৰু এই মন্দিৰৰ ভিতৰতে আছে বুক ষ্টল। ইয়াতে আপোনালোকে শ্ৰীকৃষ্ণৰ সকলোবোৰ কিতাপ প্ৰত্যেকটা ভাষাত আপোনালোকে ইয়াতে পাই যাব। আৰু ইয়াত শ্ৰীকৃষ্ণৰ মূৰ্তি প্ৰতিমা সকলোবোৰ আছে। তো আপোনালোকে যে মন যায় ইয়াৰ পৰা কিনি লৈ যাব পাৰিব আৰু ঘৰত। আমি বাহিৰৰ ফালে আহিলোঁ। এয়া চাওক ফ্ৰী প্ৰসাদ। এতিয়া এটা এটা আমিও বাতি লওঁ, তো আমি টেষ্ট কৰোঁ আৰু। उन्होंने 70 साल की एज में कितनी एज में 70 कितनी 70 साल। जिस एज में हम लोग कहाँ बैठ जाते हैं? এই হ'ল হৰে কৃষ্ণৰ প্ৰসাদ পায়স। ইয়াতে ইয়াতে গাখীৰ আছে আৰু ভাত, লগতে অলপ মানে চাউল আৰু এই এটা কি বুলি কয়তো ঘিউ ঘিউৰ এটা বঢ়িয়া এটা স্মেল আছে। তো আপোনালোকে আহক, আপোনালোকে আমাৰ দৰে বহক মাটিত আৰু এই ভোগ আপোনালোকে গ্ৰহণ কৰক। হৰে কৃষ্ণ গাইছ প্ৰসাদটো সেইফালে ইমানে ভাল লাগিছে। আমি মানে আৰু একবাৰ পাইছোঁ আহিছোঁ, তো আমি এইবাৰ যাম আৰু এক বাতি লওঁ। भैया और एक मिल सकता है क्या? जी आपका यूट्यूब चैनल का नाम? हाँ दे दूँगा। और एक मिल सकता है क्या? जिस प्रसादम ये है प्रसाद जी, ये महाप्रसाद है, दे रहा हूँ। हरे कृष्णा गाइस। बस कम एंड विजिट अगेन। बहुत अच्छा लगा इधर आके, बहुत अच्छा लगा। I'm actually from Kokrajhar. Yeah, Kokrajhar to Saigaon, with Assam Bengal border. I'm staying here for 15 days. कितने लोग हैं? ভাল লাগিছে। মই নেক্সট টাইম মানে নোলোৱাকৈ থাকিব নোৱাৰিলোঁ। চ' আমি সকলোৱে এটা এটা আৰু বাতি আৰু এটা ল'লোঁ। बहुत टेस्टी है। বহুত টেষ্টি। আপোনালোকে আহক, আপোনালোকেও এই প্ৰসাদ গ্ৰহণ কৰক। ইয়াতে বহুত মানুহ হয়, তো আপোনালোকে আহক। আৰু শনিবাৰ আৰু ৰবিবাৰে স্পেচিয়েলি মানে গীতা পঢ়া হয়, তো আপোনালোকে যি গীতাৰ জ্ঞান যদি শুনিব ইচ্ছা আছে আপোনালোকে আহক। আৰু আমি প্ৰসাদ খালোঁ আৰু মুখ হাত ধুই এতিয়া আমি আৰতি কৰিব যাম। ভাল লগা নিয়ম এইটো।
এতিয়া প্ৰায় 8টামান বাজিল তো সকলে ভোক দি আছে আমি এতিয়া ভোগ খাব যাম ভোগৰ কিমান দীঘল লাইন এবাৰ মই একবাৰ কেমেৰাত দেখাই দিছোঁ কিমান দীঘল লাইন পুৰা ইয়াৰ পৰা একদম তাইলৈকে মই বঢ়িয়াকৈ দেখাই দিছোঁ তলখিনি গাইজ মোৰ থালি লাগি আছে এয়া মোক ভাত দিলে আৰু ইফালে আছে দালি আৰু ইফালে আছে চয়াবিনৰ তৰকাৰী তো এই মোৰ থালি লাগি গ'ল তো বলক এতিয়া আমি খোৱা আৰম্ভ কৰোঁ এয়া আৰু আহি গৈছে আমাৰ থালি থালি টেষ্ট গাইজ এই আমি এতিয়া প্ৰসাদ খাই আছোঁ আৰু আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব আৰু ঘণ্টিটো বজাই দিব লগতে আপোনালোকে ক'ব যে এই ভিডিঅ'টো কেনেকুৱা লাগিছে তো কমেণ্ট কৰি জনাব আমি আপোনালোকৰ কমেণ্টবোৰ চাম আৰু পঢ়িম আৰু ৰিপ্লাই কৰিম তো আমি এইখিনিতে ভিডিঅ'টো এণ্ড কৰোঁ তো থেংক ইউ গাইজ ফৰ ৱাটছিং ৰাইজে খাই আছে আমিও খাই আছোঁ আমাৰ এই দুইটাৰ